এইটো ঘটনাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। যি হ'ল আপুনি লাগিলে মই সময় গগৈৰ পৰা সেইদিন সময় গগৈ ডাঙৰীয়াৰ পৰা মই ক্ষমা বিচাৰিলোঁ। আৰু এতিয়া যোনে দুখ পাইছে এই কথাতে সেইটো কাৰণে আমাক ক্ষমা কৰিব। মই এটা ৰিকুৱেষ্ট কৰিম, এই গোটেই ঘটনাটোৰ ওপৰত সময় গগৈ এটা সৰু বিবৃতি দিয়ক। এই বিবৃতি আমাৰ বাগান ভুল আছে, বহুত বেছি যদি ভুল আছে, কিমান ভুল আছে অকণমান বিবৃতি দেই, মানে অকণমান ৰিকুৱেষ্ট কৰিম। এইটো আমি এইটো সদায় চাওক, এইটো সদায় হৈ থাকিব। আমি এই অঞ্চলটো সদায় শান্তিপূৰ্বক চবৰ লগত মিলি পেলাই থাকিব বিচাৰিছোঁ। ইমানখিনি মানুহ চলি আছে, এইটো সদায় হ'ব নালাগে, মানে এইটো ক্ল'জ হ'ব লাগে বস্তুটো। নহয় ক্ল'জ হ'ব লাগে, সেইকাৰণে আমিতো প্ৰতিবাদ কৰিব লগা নাই, আমি আলোচনা কৰিবলৈ আহিছোঁ বিষয়বস্তু। কালি সংবাদ মাধ্যম মাতিলে, কোনে মাতিলে নাজানো, আপোনালোকে মাতিছে। সংবাদ মাধ্যমত কিখিনি কথা প্ৰকাশ পাইছে আমি দেখিছোঁ নহয়। তাততো কোনো ধৰণৰ ক্ষমা খোজা কিবা কোনো ধৰণৰ কথা বতৰাবোৰ তেনেকৈ নাই ওলোৱা, বুজিলেনে? আমি সকলো দেখিছোঁ। সংবাদকৰ্মী নাই নেকি? সংগঠন কৰি আছে, ভাল সংগঠন, অসমৰ চব জেগাত মাতে। সংবাদ মাধ্যমৰ আগত কথা কোৱা এটা অভ্যাস লাগে। আমাৰ দুটা শব্দ কম হ'ব পাৰে, দুটা শব্দ বেছি হ'ব। মই সেইটো কথা কোৱা নাই, আপোনালোকে সংবাদকৰ্মী প্ৰতিটো কথাত ৰ'ব, নিৰ্দিষ্ট কোন আমি সংবাদকৰ্মী এতিয়াও নাজানো। কোনে মাতিলে? কোনে বেলেগ ল'ৰাই কোনোবাই মাতি দিছে। আমি সংবাদকৰ্মী সংবাদ মানুহৰ কথা খেতি-বাতিৰ লগত জড়িত কাম চলোৱা, বাগান চলোৱা, ইণ্ডাষ্ট্ৰী এইটো লেভেলত আমাৰ হেৰি নাই। হয়তো শব্দগত, বাক্যগত, কোৱাৰ অভ্যাস এইবোৰ ভুল হ'ব পাৰে। তেখেতে সেইকাৰণে ক'লে যে আমাৰ হেবিট নাই, অভ্যাস নাই আমাৰ এইবিলাক কথা হেবিট নাই, হ'ব পাৰে, স্পীচ দিয়া হেবিট নাই, হেবিট নাই। এইটো আপোনালোকৰ সংগঠন জানে হেৰি কৰোঁ, আমি যিটো লেভেলত থাকোঁ আমি সিমানটো লেভেল পাৰিম কৰিব। আৰু আমি ভুল হৈছে এইটো কৈছে তেখেতে, এইটো কথা পাতি তাইছে কি হ'ব, ভুলটো ভুল। কোনোমতে আমাৰ ইণ্টেনশ্যনটো সেইটো নাছিলে, না সময় গগৈক হাত কৰিবলৈ ইণ্টেনশ্যন নাছিলে, না কোনো সমগ্ৰ ৰাজ্যক হাত কৰিবলৈ ইণ্টেনশ্যন নাছিলে। এই গেটটো আজিৰ গেট নহয়, এই গেটটো আজি বহুত বছৰ আগৰ গেট। আপুনি খুঁটাকেইটা চালে গম পাইছোঁ বাৰু, ঠিক আছে। এইকেইটা দিন বানপানী সহায় আহি আছে, আমি যাবলৈ দি আছোঁ। আমাৰ এটা মাজতে কি হ'ল, বহুত আহিলে, 100-150 আহিলে। যেতিয়া 19 তাৰিখৰ ৰিলিফৰ গাড়ী 19 তাৰিখৰ পৰা 19 জুলাইত যে হ'ল বানপানী, তাৰপিছৰ পৰা আপোনাৰ 29 তাৰিখ 30 তাৰিখলৈকে বহুত বানপানী আহিলে। ফ্ৰীডম আছে, এফালেও গ'ল, ইয়াতো ঢেৰ গ'ল। তাৰো ভিডিঅ'কেইটা আছে, ৰেকৰ্ডিং আছে, চব জানে। টেনশ্যন নহয় যে আমি বানপানীত সহায়, আমি নিজে দুখিত, আমি নিজে পেইনফুল ফিল কৰিছোঁ যে মানুহকেইটা ঘৰ বেয়া হৈছে, হেৰি হৈছে। সেইটো কাৰণে বহুত আমি নিজে পেইন ফিল কৰোঁ। 3 দিন 10টা বজাত বাঁহ গাড়ী আহিলে, সময় গগৈ অহা নাই। এইখিনি কথা মই পিছত ইনকুৱাৰী কৰা পথে মই একো গম নাপাওঁ, ৰাতি কি হ'ল কি নাই মই একো গম নাপাওঁ। পিছত ইনকুৱাৰী কৰিলোঁ, তাৰ কথা মই গম পোৱা মতে কৈছোঁ আপোনাক। বাঁহ গাড়ী আহিলে, এই ৱেলফেয়াৰত ফোন কৰিলে, তেখেতে কথা পাতিলে যে বাঁহ গাড়ী আহিছে ইয়াত এনেকৈ। তেখেতে ড্ৰাইভাৰৰ লগত ধুনীয়াকৈ কথা পাতিছে যে বাঁহটো ইয়াত ৰাখি দিয়ক, আমি ৰাতিপুৱা আমাৰ বাগান গাড়ী দি পেলাই আমি পঠিয়াই দিম, সময় কৰি পৰা পঠিয়াইছে। এইটো কথা ইয়াত একদম সত্য কথা যে ইয়াত কোনো মিনিং নহয়। বাঁহ ইয়াত পেলালে, তাৰপিছত এইটো 10:30 বজাত কথা ইয়াত। আমি বাগানত কাম কৰোঁ, কাম কৰাৰ পিছত এইদিন আমাৰ কিবা ভিডিঅ' চিডিঅ' চলি আছে, চলা থাকে তাৰ কিছুমান মোবাইলটো আমাৰ চাইলেণ্ট থাকি যায় ৰাতি। সেইকাৰণে ৰাতি মোক ফোন কৰিলে, এটা আননোন নম্বৰৰ পৰা ফোন আহিলে, মোৰ নম্বৰটো ছেভ নাই, কিন্তু মোবাইল চাইলেণ্ট থকাৰ কাৰণে মই নধৰিলোঁ। 11:30 বজাত ফোন আহিলে, সেইটো মই নধৰিলোঁ। পিছত গম পালোঁ যে 11:30 বজাত সময় গগৈ ডাঙৰীয়া ইয়াত আহিলে। তেখেতে অহাৰ পিছত ইয়াত থাকিলে। তাৰপিছত ৰাতিপুৱা তেখেতে আহে অফিচত, আগত অহাৰ পিছত মোক 7:30 বজাত ফোন কৰিলে, 7:30 বজাত ফোন কৰিলে। মই বাথৰুমত আছিলোঁ, অফিচত ওলাবৰ কাৰণে বাথৰুম আহিলোঁ। তেতিয়া ফোন কৰিলে যে এনেকৈ সময় গগৈ আহিছে, এনেকৈ ইয়াত বহি আছে। তেখেতে আমি গেটটো খুলি দিলোঁ, কিন্তু তেখেতে নাযায়। তেখেতে নাযায়, গেটটো খোলা আছে, গেটটো 6টা বজাত খুলি দিলে, কিন্তু তেখেতে নাযায়। এতিয়া বাঁহটো লৈ যাম বুলি ক'লে। ঠিক আছে, আহক আপুনি আহি পেলাই কথা পাতে। মই আহিলোঁ, অহাৰ পিছত তেখেতক মাতিলে অফিচত আহক, মানে তাতে চাহ-তাহ খুৱাম, তেখেতে কিবা এটা বহাই পেলাই তাত কথা পাতিম। তেখেতে নাহিলে, 2বাৰ মাতিলোঁ। তাৰপিছত আমাৰ ইউনিয়ন ক'লে যে আমি গৈ পেলাই কথা পাতোঁ, বোলে ঠিক আছে পাতক। তেখেতে নাহিলে, তাৰপিছত মই ওলাই আহিলোঁ। সেইটো কৰোঁতে 8:30 বাজি গ'ল, 9:30 বাজি। সেইটো কথা আপোনালোকে 8:40-42 মান আহিছে নে? 8:42 মান গগৈৰ পৰা ক্ষমা বিচাৰিলে, যি ভুল হ'ল তাৰ কাৰণে মই তেখেতৰ পৰা ক্ষমা বিচাৰিলোঁ। ক'লোঁ যে ভুল হ'ল, বুজাবুজি। আমি একবাৰ যদি ভালকৈ মই যদি খবৰ পালোহেঁতেন, তেখেতে যদি খবৰ পালোহেঁতেন, বা কোনোবা এটা আমাৰ চিনিয়ৰ এক্সিকিউটিভ খবৰ পালোহেঁতেন, আমি ৰাতি আহিলোহেঁতেন। কিন্তু সেইটো খবৰটো আমি নাপালোঁ, ৰাতিপুৱাই খবৰ পালোঁ। মই শ্বকড আছিলোঁ
তেখেতৰ লগত যে তেখেতে আহিলে আৰু মই খবৰ নাপালোঁ, তাৰ কাৰণে বহুত দুখিত আৰু বেয়াও লাগিছে। তাত এতিয়া আপুনি ক'ব ভুল চব আছে, কমিউনিকেশ্যন ভুল আছে, আণ্ডাৰষ্টেণ্ডিং কমিউনিকেশ্যন চবৰ ভুল আছে।